এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজী শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত ফাটোৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে, তেনেকে ৰাজ্যখন চলিব নোৱাৰে। জুবিনদাৰ ন্যায়ৰ দাবী যি সময়ত উত্থাপন হৈছে, যি সময়ত আমি ন্যায়ৰ অপেক্ষাত আছো, এই সময়ছোৱাত আমি ফূৰ্তি তামাচা নকৰো, সেই পণ আমি লৈছো। আমি নোৱাৰো সেই কাম কৰিব। জুবিনদা আজি আমাৰ মাজত নাই, আমি কোনো কাৰণতে বম ফটকা ফুটাব নোৱাৰো, আতচবাজি আমি ফুটাব নোৱাৰো। এই মুহূৰ্তত অসমবাসী ৰাইজে জুবিনদাৰ অনুপস্থিতিত কেতিয়াও আচলতে এনজয় কৰিব নোৱাৰে, আতচবাজি ফুটাব নোৱাৰে। অসমত এগৰাকী ব্যক্তিয়ে ওলাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যি আপোনাৰ জুবিনদাৰ মৃত্যু হোৱা আজি 23 দিন উকলি গৈছেহে, 2 মাহ হোৱা নাই, এই এমাহৰ ভিতৰতে আপোনাৰ তেওঁ বম ফটকা আতচবাজি ফুটাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতকৈ অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি? সেই উপলব্ধিটো আপোনালোকৰ মনলৈ আনক। এই মানুহজন অসমীয়া জাতি বিৰোধী হয় নে নহয়? এই মানুহজনে আমি গোটেই অসমীয়া জাতিয়ে যিটো সময়ত জুবিনদাৰ ন্যায়ৰ কথা কৈ আছো, ন্যায়ৰ দাবী উত্থাপন কৰি আছো, এই সময়ছোৱাত তেওঁ আমাৰ দাবীৰ প্ৰতি, অসমৰ ৰাইজৰ আচলতে আৱেগ অনুভূতিৰ প্ৰতি কোনো ধৰণৰ আচলতে সন্মান প্ৰদৰ্শন নকৰাকৈ তেওঁ অসমীয়া জাতিৰ বিৰুদ্ধে গৈ এতিয়া আপোনাৰ আতচবাজি ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মানে সঁচা কথাটো ওলাই গৈছে। যোৱাকালিৰ ফেচবুক পোষ্টটো মই কৈছো ইতিমধ্যে যে মুখ্যমন্ত্ৰীয়ে আমি জুবিনদাৰ ন্যায় বিচৰা কথাটোত ভাল পোৱা নাই, সেইকাৰণে তেওঁ এতিয়া পলিটিক্স আৰম্ভ কৰিছে হিন্দু মুছলমানক লৈ। এতিয়া তেওঁ মুছলমানৰ জনসংখ্যা 38% হৈছে বুলি কৈছে। সেই কথাটোৰ উত্তৰ হিচাপে মই কৈছিলো যে আপুনি যে মুছলমান আমাৰ শত্ৰু বুলি যে এতিয়া দেখুৱাই আছে, এই 2016 চনৰ পৰা 2025 চনলৈকে যে আছে মুছলমানৰ জনসংখ্যা ৰোধ কৰিবৰ কাৰণে আপোনাৰ ডাবল ইঞ্জিনৰ চৰকাৰে, বিজেপি চৰকাৰে কোনখন আইন আনিলে, সেই প্ৰশ্নৰ উত্তৰটো যে আপুনি দিব নোৱাৰে। ব্লেকমেইল অকল মানুহক ভয় খুৱাব লাগে, হিন্দু মুছলমানৰ মাজত বিভাজন আনিব লাগে, তাৰ পাছত আপোনাৰ বিজেপিক ভোটটো দিব লাগে। চবেই কৈ ফুৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মা কোম্পানীয়ে যে বিজেপিক ভোট নিদিলে অসমৰ ভৱিষ্যত অসুৰক্ষিত। কোন ফটোৱা তহঁতি? কোন ফটোৱা হয়? তহঁতি কি সুৰক্ষিত কৰিলি আমি দেখিলো নহয়। তহঁতি কি সুৰক্ষিত কৰিলি? বিজেপি চৰকাৰ 14 চনৰ পৰাই কেন্দ্ৰত আহিছে, অসমত 16 চনৰ পৰা কিমান সুৰক্ষিত কৰিলি আমি দেখিলো নহয়। সুৰক্ষিত কৰিম বুলি কৈ সেই বিদেশী বনিয়া বিলাকক আজি আপোনালোকে দেখিছে বাংলাদেশী সংস্থাপন কৰিবলৈ তেওঁলোকে কাজ আবি দিলে অসমীয়া জাতিৰ ওপৰত। অসমীয়া বুকুত গজাল মাৰিলে, অসমীয়া মানুহৰ বুকুত গজাল মাৰিলে। আপোনালোকে দেখিছে সেই কথা বতৰাবিলাক, তেওঁলোকে সুৰক্ষিত কৰিব অসমক। এই মানুহবিলাকৰ আচলতে মোক কবলৈ মানে এনেকুৱা খং উঠি যায় নহয়। যিবিলাক মানুহে অসমখন ধ্বংস কৰি পেলালে, সেই মানুহবিলাকে আজি অসম সুৰক্ষিত কৰিব পাৰিম বুলি যিবিলাক কথা বতৰা কৈ আজি সন্মুখলৈ আহিছে নহয়, এই মানুহবিলাক সঁচাকে সঁচা কথা কবলৈ গ'লে অসমীয়া জাতিৰ শত্ৰু। এই মানুহবিলাক বৰ্জন কৰিব লাগিব। এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজী শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত ফাটোৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে, তেনেকে ৰাজ্যখন চলিব নোৱাৰে। জুবিনদাৰ ন্যায়ৰ দাবী যি সময়ত উত্থাপন হৈছে, যি সময়ত আমি ন্যায়ৰ অপেক্ষাত আছো, এই সময়ছোৱাত আমি ফূৰ্তি তামাচা নকৰো, সেই পণ আমি লৈছো। আমি নোৱাৰো সেই কাম কৰিব। জুবিনদা আজি আমাৰ মাজত নাই, আমি কোনো কাৰণতে বম ফটকা ফুটাব নোৱাৰো, আতচবাজি আমি ফুটাব নোৱাৰো। এই মুহূৰ্তত অসমবাসী ৰাইজে জুবিনদাৰ অনুপস্থিতিত কেতিয়াও আচলতে এনজয় কৰিব নোৱাৰে, আতচবাজি ফুটাব নোৱাৰে। অসমত এগৰাকী ব্যক্তিয়ে ওলাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যি আপোনাৰ জুবিনদাৰ মৃত্যু হোৱা আজি 23 দিন উকলি গৈছেহে, 2 মাহ হোৱা নাই, এই এমাহৰ ভিতৰতে আপোনাৰ তেওঁ বম ফটকা আতচবাজি ফুটাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতকৈ অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি? সেই উপলব্ধিটো আপোনালোকৰ মনলৈ আনক। এই মানুহজন অসমীয়া জাতি বিৰোধী হয় নে নহয়? এই মানুহজনে আমি গোটেই অসমীয়া জাতিয়ে যিটো সময়ত জুবিনদাৰ ন্যায়ৰ কথা কৈ আছো, ন্যায়ৰ দাবী উত্থাপন কৰি আছো, এই সময়ছোৱাত তেওঁ আমাৰ দাবীৰ প্ৰতি, অসমৰ ৰাইজৰ আচলতে আৱেগ অনুভূতিৰ প্ৰতি কোনো ধৰণৰ আচলতে সন্মান প্ৰদৰ্শন নকৰাকৈ তেওঁ অসমীয়া জাতিৰ বিৰুদ্ধে গৈ এতিয়া আপোনাৰ আতচবাজি ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মানে সঁচা কথাটো ওলাই গৈছে। যোৱাকালিৰ ফেচবুক পোষ্টটো মই কৈছো ইতিমধ্যে যে মুখ্যমন্ত্ৰীয়ে আমি জুবিনদাৰ ন্যায় বিচৰা কথাটোত ভাল পোৱা নাই, সেইকাৰণে তেওঁ এতিয়া পলিটিক্স আৰম্ভ কৰিছে হিন্দু মুছলমানক লৈ। এতিয়া তেওঁ মুছলমানৰ জনসংখ্যা 38% হৈছে বুলি কৈছে। সেই কথাটোৰ উত্তৰ হিচাপে মই কৈছিলো যে আপুনি যে মুছলমান আমাৰ শত্ৰু বুলি যে এতিয়া দেখুৱাই আছে, এই 2016 চনৰ পৰা 2025 চনলৈকে যে আছে মুছলমানৰ জনসংখ্যা ৰোধ কৰিবৰ কাৰণে আপোনাৰ ডাবল ইঞ্জিনৰ চৰকাৰে, বিজেপি চৰকাৰে কোনখন আইন আনিলে, সেই প্ৰশ্নৰ উত্তৰটো যে আপুনি দিব নোৱাৰে। ব্লেকমেইল অকল মানুহক ভয় খুৱাব লাগে, হিন্দু মুছলমানৰ মাজত বিভাজন আনিব লাগে, তাৰ পাছত আপোনাৰ বিজেপিক ভোটটো দিব লাগে। চবেই কৈ ফুৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মা কোম্পানীয়ে যে বিজেপিক ভোট নিদিলে অসমৰ ভৱিষ্যত অসুৰক্ষিত। কোন ফটোৱা তহঁতি? কোন ফটোৱা হয়? তহঁতি কি সুৰক্ষিত কৰিলি আমি দেখিলো নহয়। তহঁতি কি সুৰক্ষিত কৰিলি? বিজেপি চৰকাৰ 14 চনৰ পৰাই কেন্দ্ৰত আহিছে, অসমত 16 চনৰ পৰা কিমান সুৰক্ষিত কৰিলি আমি দেখিলো নহয়। সুৰক্ষিত কৰিম বুলি কৈ সেই বিদেশী বনিয়া বিলাকক আজি আপোনালোকে দেখিছে বাংলাদেশী সংস্থাপন কৰিবলৈ তেওঁলোকে কাজ আবি দিলে অসমীয়া জাতিৰ ওপৰত। অসমীয়া বুকুত গজাল মাৰিলে, অসমীয়া মানুহৰ বুকুত গজাল মাৰিলে। আপোনালোকে দেখিছে সেই কথা বতৰাবিলাক, তেওঁলোকে সুৰক্ষিত কৰিব অসমক। এই মানুহবিলাকৰ আচলতে মোক কবলৈ মানে এনেকুৱা খং উঠি যায় নহয়। যিবিলাক মানুহে অসমখন ধ্বংস কৰি পেলালে, সেই মানুহবিলাকে আজি অসম সুৰক্ষিত কৰিব পাৰিম বুলি
যিবিলাক কথা বতৰা কৈ আজি সন্মুখলৈ আহিছে নহয়, এই মানুহবিলাক সঁচাকে সঁচা কথা ক'বলৈ গ'লে অসমীয়া জাতিৰ শত্ৰু। এই মানুহবিলাক বৰ্জন কৰিব লাগে।